নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই বহুত দিন হ'ল ব্লগ ভিডিঅ' দিব পৰা নাছিলোঁ, বহুত অসুবিধাৰ কাৰণে। সেয়ে আজি আকৌ মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ ওলাইছোঁ যে অলপ অলপকৈ খাওক, বেছি দিন খাওক, আৰু বেছিকৈ খাওক, কম দিন খাওক। কথাটো হ'ল, এদিনতে যদি আমি সকলো খাই শেষ কৰি নিদিওঁ তেন্তে পিছৰ দিনাখন খাবলৈ পাম। যদি আমি এদিনতে যদি সকলো খাই শেষ কৰি দিওঁ তেন্তে দ্বিতীয় দিনাখন খেলাই খতম হ'ব। ধন্যবাদ। লগতে সুস্থ থাকক, সুখত থাকক, জীৱন জিন্দাবাদ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোক সকলোৱে ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।